অলপ দিনৰ আগলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিঞৰি চিঞৰি কৈ আছিল যে দুজনী বিয়া পাতিলে 7 বছৰ জেল। কিন্তু এতিয়া টপা আংকুলে দুজনী বিয়া পাতিলে, কিন্তু দুজনী বিয়া পতাৰ পিছত কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই? টপা আংকুলৰ এটা ল'ৰা, এজনী ছোৱালী, পত্নী আছে। তাৰ পিছতো বিয়া পাতি এতিয়া কোৰ্ট মেচ কৰি কলকাতাত নে ক'ত আছেগৈ? কিয় সোনকালে গ্ৰেপ্তাৰ কৰিব পৰা নাই সিহঁতক? কিয় পোৱা নাই? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বুঢ়া আঙুলি দেখুৱাই পেলাই সিহঁতে বিয়া পাতিছে, কোৰ্ট মেচ কৰিলে, তালৈকে ইমানখিনি কৰিব পাৰিলে। তাৰপিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু সিহঁতক গ্ৰেপ্তাৰ কৰিব পৰা নাই। কিয়? এতিয়া আমি আপোনাৰ ওপৰতে এৰিছোঁ, আপুনি বিচাৰ কৰক। আপুনি যিহেতু কথা দিছিলে, আপুনি বিচাৰ কৰি সিহঁতক ধৰি আনি জেলত হাজিৰ কৰক, ইমিডিয়েট। আমি সেইটো বিচাৰোঁ।